নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল বিবেক ষ্টাডি। আশা কৰোঁ তোমালোকে সকলোৱে ভালে কুশলে আছা। আজি আন এটা ভিডিঅ' লৈ তোমালোকৰ আগত উপস্থিত হৈছোঁহি। এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ আন এখন ৰচনাখন হ'ল দূৰদৰ্শন। এই ৰচনাখন 2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিছিল। গতিকে মই ৰচনাখন সহজভাৱে প্ৰস্তুত কৰিছোঁ যাতে তোমালোকে বুজি পোৱা আৰু মনত থ'ব পাৰা। দূৰদৰ্শন আৰম্ভণি। দূৰদৰ্শন, যাক সাধাৰণতে টেলিভিছন বুলি জনা যায়, ই যোৱা শতিকাৰ এক অন্যতম আৱিষ্কাৰ। ই এক শক্তিশালী যোগাযোগ মাধ্যম হিচাপে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে। যিমান দূৰ পৰ্যন্ত আমোদ প্ৰমোদ, শিক্ষামূলক কাৰ্যক্ৰম তথা বাতৰি সংযোগৰ বিষয়ে বুলিব পাৰি, দূৰদৰ্শনে লোকসকলৰ জীৱনলৈ এক নতুন দিশ কঢ়িয়াই আনিছে। উপকাৰিতা। দূৰদৰ্শনৰ মূল উপকাৰিতাবোৰৰ মাজত অন্যতম হৈছে শিক্ষামূলক অনুষ্ঠান। বিভিন্ন চেনেলৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞান, ইতিহাস, সাহিত্য আদিৰ বিষয়ে তথ্যভিত্তিক অনুষ্ঠানসমূহে শিক্ষাৰ্থীসকলৰ বাবে অধিক সহায়ক। এই ধৰণৰ অনুষ্ঠানসমূহে শিক্ষাৰ্থীসকলক পঢ়াৰ ইচ্ছা উদ্দীপিত কৰে। দূৰদৰ্শনে বিশ্বৰ বিভিন্ন স্থানৰ ঘটনাৱলী তৎক্ষণাত প্ৰদান কৰিবলৈ সক্ষম। ই বাতৰি চেনেলসমূহৰ মাধ্যমেৰে বিশাল সংখ্যক জনতালৈ খবৰ প্ৰদান কৰে। আনহাতে দূৰদৰ্শনে আমোদ প্ৰমোদৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিভিন্ন ধৰণৰ ধাৰাবাহিক, চলচ্চিত্ৰ, খেল-ধেমালিৰ অনুষ্ঠান ইত্যাদিয়ে মানসিক ক্লান্তি দূৰ কৰিবলৈ সহায় কৰে। কুপ্ৰভাৱ। তথাপি দূৰদৰ্শনৰ কিছুমান কুপ্ৰভাৱো আছে। অধিক সময় ধৰি দূৰদৰ্শন চোৱাটো শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে ক্ষতিকাৰক। শিশু-কিশোৰসকলে অধিক সময় দূৰদৰ্শন চালে পঢ়া-শুনাত পিছ পৰি যায়। তদুপৰি কিছু চেনেলৰ অনুষ্ঠানসমূহে অপ্ৰাপ্তবয়স্কসকলৰ মনত বেয়া প্ৰভাৱ পেলাব পাৰে। অধিক সময় ধৰি টিভি চোৱাৰ ফলত চকুৰ সমস্যাৰ লগতে স্থূলতাজনিত সমস্যা দেখা দিয়ে। সামৰণি। দূৰদৰ্শন এক অত্যন্ত শক্তিশালী মাধ্যম, যিয়ে সঠিকভাৱে ব্যৱহাৰ কৰিলে আমাৰ জীৱনলৈ বহু উপকাৰ সাধিব পাৰে। সেয়া সত্য যে ইয়াৰ কিছুমান কুপ্ৰভাৱো আছে, কিন্তু সঠিক নিয়ন্ত্ৰণ আৰু বিবেচনাৰে এইসমূহৰ পৰা ৰক্ষা পাব পাৰি। সঠিকভাৱে ব্যৱহাৰ কৰাৰ বাবে অভিভাৱকসকলৰ উচিত শিশু-কিশোৰসকলক সঠিক সময়ৰ বাবে দূৰদৰ্শন চাবলৈ উৎসাহিত কৰা আৰু একোখন সময়ত টিভি চোৱা যাতে তেওঁলোকৰ বাবে উপযুক্ত হয়। দূৰদৰ্শনক আমি আমোদ প্ৰমোদৰ লগতে শিক্ষাৰ অন্যতম মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে ই আমাৰ সমাজক অধিক সমৃদ্ধিশালী কৰি তুলিব। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অতি সহজে বুজি পাইছা। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আৰু ইয়াৰ আগতে মই আন এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তোমালোকৰ বাবে অসমৰ বানপানীৰ সমস্যাৰ ওপৰত। যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ চেনেলত গৈ ভিডিঅ'টো নিশ্চয় চাবা। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।